চতিয়াস্থিত সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত নদুৱাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ সন্থাই উত্তাল প্ৰতিবাদ সৃষ্টি কৰে। মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰি মাহে 10,000 টকা বেতন নিৰ্ধাৰণ কৰি তেওঁলোকৰ বকেয়া ধন মোকলাই দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে যি সময়ত চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে ঘৰতে বহি থকা মহিলাক 1250 টকাকৈ ধন প্ৰদান কৰিছে, তেনে সময়তে পুৱা 9 বজাৰ পৰা বিয়লি 3 বজালৈ কাম কৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে মাহে পাৰিতোষিক লাভ কৰে 1000 টকা। 33 টকা দিন হাজিৰাত সমগ্ৰ অসমত হাজাৰ হাজাৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে কাম কৰি আছে। ক্ষোভিত কৰ্মচাৰীসকলে চকুৰ পানী টুকি মুখ্যমন্ত্ৰীলৈ কাতৰ প্ৰাৰ্থনা জনাইছে যে আমাৰ পৰিয়াল জীয়াই থাকিব পৰাকৈ বেতন নিৰ্ধাৰণ কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰলৈ মই নমস্কাৰ জনাইছোঁ আৰু ছাৰক আমি এটা কথাই ক'ব বিচাৰিছোঁ, আজি আমি অত বছৰ ধৰি স্কুলত এই গৰমত স্কুলত গৈ পেলাই অত শ ল'ৰা ছোৱালীক আমি ভাত বনাই খুৱাই আছোঁ। 14-15 কেজি চাউল আমি ডাঙৰ ডাঙৰ চচত বনাই ল'ৰা ছোৱালীক যেনেকৈ আমি সময়মতে দুপৰীয়া 12টা বজাত আহাৰ দি আছোঁ, ঠিক তেনেদৰে আজি আমাৰ সেইমতে আমাৰ প্ৰাপ্যৰ ধনখিনি আমি কিয় পোৱা নাই? আমি পাব লাগে। তেনেকৈতো বহুত চৰকাৰেতো বহুতো বিনা কাৰণতো বহুত টকা দি আছে, অৰুণোদয় আঁচনি দি আছে, স্কুলৰ ল'ৰা ছোৱালীক চাইকেল দিছে, স্কুটি দিছে, তেনেকৈ বহুত টকা চৰকাৰখনে নাচনিক দিছে। চৰকাৰখনে বহুত টকা বিনা কাৰণত খৰচ কৰি আছে, কিন্তু যিসকল ৰান্ধনীয়ে স্কুলত ৰাতিপুৱা 8 বজাতে গৈ পেলাই দুপৰীয়া 1 বজালৈকে স্কুলৰ ল'ৰা ছোৱালীক সময়মতে ৰান্ধি বান্ধি খুৱাই বুৱাই ধুই পখালি থৈ ঘৰলৈ আহে, তাৰ পিছত জানো সেই 1 বজাৰ পিছত জানো কাৰোবাৰ ঘৰত হাজিৰা কৰিবলৈ যাব পাৰে? নোৱাৰে। গতিকে সেই কাম কৰাৰ পিছতো চৰকাৰে আমালৈ চাই লৈ টকা 1000 দিয়ে। 4 মাহ বা 5 মাহৰ মূৰত চৰকাৰে টকা 1000 দিয়ে একাউণ্টত, বা কোনোবা মাহত গৈ পেলাই আমি চেক কৰি চাওঁ খুব বেছি 1500 টকা এটা সোমায়। অসমৰ বাহিৰত আমি শুনি আছোঁ কেৰালাত বহুতো টকা দিছে, বিহাৰত, কেৰালাত, হায়দৰাবাদত বহুত টকা দৰমহা দি আছে, কিন্তু আমাৰ ইয়াত দৰমহা হিচাপত ধৰা নাই, আমাক চৰকাৰখনে মাননি হিচাপত দি আছে, কিন্তু অপমান কৰিছে আমাৰ ৰান্ধনীসকলক। ক্ষোভিত কৰ্মচাৰীসকলে এফাকি ঘোষাৰিও প্ৰাৰ্থনা জনাইছে মুখ্যমন্ত্ৰীলৈ। ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এয়া সেৱাৰে এভাগ প্ৰাৰ্থনাৰে আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি ফালৰ পৰা জনাইছোঁ, যাতে তেওঁ এই ঘোষা ভাগৰেই এই প্ৰাৰ্থনা ভাগৰেই যাতে আমাৰ সকলোকে উদ্ধাৰ কৰে। এইকণে সেৱা ভাগ প্ৰাৰ্থনা ভাগ জনাওঁ, আপুনি শুনক ভালকৈ। কৃষ্ণ ব্ৰহ্মা আদি কৰি জীৱ জাত ৰাম 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 মায়া প্ৰতিবাদস্থলীতে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে অনুষ্ঠিত কৰা সভাত কৰ্মচাৰীসকলে কৰ্মবিৰতি ঘোষণা কৰিছে। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, অগ্নিগড়।